প্ৰিয় শ্ৰোতাবৃন্দ, বানপ্ৰস্থকল্পৰ শেষৰটি খণ্ডলৈ মই মানস হাজৰিকাই আপোনাক স্বাগতম জনাইছোঁ। মানুহটোৱে 3বাৰমান মাতিলে। মাতটো শুনা শুনা যেন, চিনাকি যেন। হয়, চাৰুৱে মাতটো চিনি পাইছে। মতি ড্ৰাইভাৰ। চাকিটো জ্বলাই চাৰুৱে দুৱাৰখন খুলি দিলে। ভালে আছো চাৰু। হেৰি নহয় চাৰু, মানে কথা হ'ল কি, মই আহিলোঁ চাহাবক লৈ। এতিয়া চাহাবক ফৰেষ্ট বাংলাত থৈ আহিছোঁ। তাত চকীদাৰ এটাৰ বাহিৰে কোনো নাই। পিছে মোৰ খানা পিনাৰ একো নহ'লেও সেই পুৱাই ঘৰতে ভাত খাই আহিছোঁ। মানুহবোৰে মোৰ খবৰেই নকৰিলে। মিটিঙলৈ গ'লে মোৰ এনেকুৱাই হয়। সেইকাৰণে ভাবিলোঁ তোক চাই যাওঁ, কিবা অলপো খাই যাওঁ। দে, কিবা কিবি এটা খাবলৈ দে। কচোন, ভালে আছ? মতিৰ কথাৰ লাগবান নাই, তাৰ কথাত লোকঢাক নাই। ক'বলৈ পালে সি কৈয়ে যায়। চাৰু অলপ সময় নিস্তব্ধ হৈ থিয় দি ৰ'ল। তাৰ পাছত চাকিটো মজিয়াত থৈ তাই আগফালে ওলাই আহিল। মতিক একো নোকোৱাকৈ তাই পিৰালিত বহিল। তাৰ পাছত তাই কান্দিবলৈ ধৰিলে। এইবাৰ যেন তাই কান্দিবলৈ বল পালে। অলপ দূৰত পিৰালিত বহি মতি অবাক হৈ ৰ'ল। কান্দি কান্দি এসোপামান কথা কোৱাৰ পাছত চাৰুৱে এবাৰ অলপ সময় মনে মনে ৰ'ল। তাৰ পাছত তাই এক অদ্ভুত সুৰ ডিঙি লৈ আনি ক'লে, তুমি মোক ইয়াৰ পৰা লৈ যাব পাৰিবানে? মতিয়ে অলপ সময়ৰ পাছত ক'লে, তহঁতক লৈ এইকাৰণেই দিগদাৰ বুজিছ। ঠিক সময়তে তহঁতে ঠিক কথাবোৰ নেভাব। এদিন যদি তই মোক ক'বলৈ সুবিধা কৰি দিলিহেঁতেন, তেনেহ'লে মইতো তোক কেতিয়াবাই কৈ দিলোঁহেঁতেন, তই মোৰ লগত ব'ল। পিছে তইতো জানই, মোক এজনী মানুহে এৰি থৈ গৈছে, আৰু কিয় এৰি থৈ গৈছে তাকো জান। চাৰুৱে গাৰ সকলো শক্তি ডিঙি লৈ আনি ক'লে, মোক সেইবোৰ একো নালাগে, তুমি মোক লৈ ব'লা। ইয়াত মই মৰি যাম। মাজনিশাৰ আগে আগে মতিয়ে মাথাউৰিটোৰ ওপৰেদি চঞ্চল খোজেৰে ফৰেষ্ট ডাক বঙলাৰ ফালে খোজ ল'লে। ৰাতিটো গাড়ীৰ ভিতৰত শুই থাকিবলৈ। সি যেন ঠিক কৰিলে এই গাড়ীৰ ভিতৰত আৰু সি বেছিদিন শুব নালাগে। খালী পেটৰ বতাহখিনি মুহূৰ্তে মুহূৰ্তে মতিৰ উদ্যোগখনৰ মাজেদি সুহুৰি হৈ ওলাই আহিল। তৰুৱে বেৰৰ সিফালৰ পৰা সকলো কথা শুনি আছিল। মতি যোৱাৰ পাছত চাৰু যেতিয়া বিচনালৈ গ'ল, তেতিয়া তৰুৱে ক'লে, তোক যদি মতিয়ে বিয়া কৰায়, তহঁত যদি এটা ঘৰত থাক, তেনেহ'লে তই মোকো লৈ যাবিনে? তইতো জানই, মই ঘৰৰ কাম বন চব কৰিব পাৰিম। তাই বুজিলে, সুদীৰ্ঘ অভিজ্ঞতাৰে তাই এজনী সুন্দৰ চাকৰণী হ'ব পাৰিব। পুতলি বুঢ়ীৰ আগনিশা ভাল টোপনি হয়, কিন্তু মাজনিশা যে বুঢ়ীৰ টোপনি ভাগে, সেই ভগাই ৰাতিপুৱালৈকে ভগা। মাজনিশাৰ পাছত এবাৰ তৰু সাৰে থকা যেন গম পাই বুঢ়ীয়ে সুধিলে, তহঁতে কাৰ লগত কথা পাতিছিলি অ? তৰুৱে মাকক গুণগুণকৈ বহুত কথা ক'লে মতিৰ লগত চাৰুৰ বিয়া হ'ব। শেষ নিশা বুঢ়ীয়ে চাৰু সাৰে থকা যেন গম পাই মাতিলে, সাৰে আছ নেকি? আচোন মোৰ ওচৰলৈকে আহ। চাৰু মাকৰ বিচনাখনলৈ উঠি গ'ল। জীৱনত প্ৰথমবাৰৰ কাৰণে বুঢ়ীয়ে জীৱনৰ ২ বছৰৰ অভিজ্ঞতাৰে চাৰুক কথা আৰম্ভ কৰিবলৈ ধৰিলে। বিয়া বাৰুৰ পাছত ছোৱালী মানুহৰ বহুত লেঠা। কেঁচুৱাৰ মাক হোৱাটো উলামুলা কথা নহয়। গাত লেঠা হোৱা দিনৰে পৰা ইটো সিটোকৈ কিমান যে কথা চম্ভালিবলগীয়া হয়। মই লগত থাকিলে পিছে সেইবোৰলৈ ময়ে চকু দিব পাৰিম। বহুত কথা পাহৰিছোঁ যদিও বহুত কথা মনত আছে। তহঁতে বা আকৌ মোক নিয় নে নিনিয়? কথাষাৰ সুধি বুঢ়ীয়ে বৰ আশাৰে কাণ দুখন সজাগ কৰি বাট চাই ৰ'ল।